हेलो गाइस, वेलकम बैक टू माय सेकेंड चैनल मुस्ताक्स ब्लॉग। আপোনালোকে চাই আছে মুস্তাক্স ব্লগিং। আজি মই আপোনালোকক হিৰোৰ কিছুমান বাইক দেখাম। তো ব্লগ ভিডিওটো আৰম্ভ কৰোঁ। আৰু মোৰ দাদা আছে লগত, আৰু হিৰোৰ বাইকৰ ওপৰত স্পেশাল অফাৰ আছে। আপোনালোকে যদি হিৰোৰ গ্লেমাৰ ল'ব খুজিছে তেনেহ'লে ডুমুনিচুকি পাহি হিৰো মটৰছত আহক। এতিয়া মাত্ৰ 7,999 টকা এক্সৰুম প্ৰাইচ দি কিনে আপোনালোকে হিৰোৰ গ্লেমাৰ লৈ যাব পাৰিব ঘৰত। মাত্ৰ 7,999 টকা বিনিময়ত আপোনালোকে লৈ যাব পাৰিব হিৰো গ্লেমাৰ। আৰু এতিয়া আমি আহি পালোঁ মান্দাকাটা হাইস্কুল। মান্দাকাটা এৰিয়াৰ ভিতৰত এইখন হৈছে আটাইতকৈ ডাঙৰ হাইস্কুল, আৰু এয়া হৈছে হাইস্কুল মান্দাকাটা। আৰু এতিয়া আমি গৈ আছোঁ, আৰু এইটো হৈছে মান্দাকাটা শংকৰাজান জাতীয় বিদ্যালয়। আৰু শংকৰাজান নামটো কৈ কিনে কিবা এটা ভাল লাগে। আৰু এতিয়া আমি গৈ আছোঁ ডুমুনিচুকি পাহি হিৰো মটৰছত। আপোনালোকে আমাৰ লগত থাকিব। আমি চাৰিটা গৈ আছোঁ, মানে এটা বাইকত দুজন গৈ আছোঁ। আৰু আপোনালোকে যদি হিৰোৰ যিকোনো গাড়ী ল'ব খুজি আছে তেনেহ'লে হিৰো পাহি মটৰছত আহক ডুমুনিচুকিত। আৰু আজি মঙ্গলবাৰ, বেজৰা বজাৰ এখন আছে, বেজৰা বজাৰ। মঙ্গলবাৰ বজাৰৰ দিন, আজি বজাৰ বহিছে ৰাস্তাৰ দুইফালে। এতিয়া আমি বেজৰা ৰোড পালোঁ আহি। এতিয়া আমি গৈ আছোঁ বেজৰা আঞ্চলিক কলেজ। আহি পালোঁ পাহি হিৰো মটৰছ। চলো আন্দৰ চলতে হে। মাত্ৰ 7,999 টকা দি আপোনালোকে লৈ যাব পাৰিব হিৰোৰ যিকোনো বাইক, মাত্ৰ 7,999 টকা। আৰু হিৰো স্প্লেণ্ডাৰ গ্লেমাৰ আছে বহুত। গ্লেমাৰত বিশেষ অফাৰ আছে আৰু ল' কষ্ট হয়। আৰু আপোনালোকে চাব পাৰে ছুপাৰ স্প্লেণ্ডাৰ 5 স্পীড গিয়াৰবক্স থকা এখন নতুন ছুপাৰ স্প্লেণ্ডাৰ হয়। আৰু ভিডিওটো ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব কেনে লাগিছে ভিডিঅ'টো।